নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ ধন্যবাদ জনালো। আসাম ৰাইফলৰ ফালৰ পৰা বহুকেইটা পদ মুকলি হৈছে। এই পদবিলাকত এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশ্যন কিমান লাগিব, কেতিয়াৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া আৰু টোটেল পদৰ সংখ্যা কিমান, এই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। যদিহে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই দিব। টোটেল পদৰ সংখ্যা হল 1380। পদবিলাকৰ নাম হল টেকনিক্যাল এণ্ড ট্ৰেডছমেন ভেকেন্সি হয়। এই পদবিলাকত এপ্লাই কৰাৰ বাবে জেনেৰেল কেণ্ডিডেট বিলাকৰ এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন দিয়া হৈছে OBC বিলাকৰ বাবে 3 ইয়াৰ্ছ লৈকে আৰু SC ST বিলাকৰ বাবে 5 ইয়াৰ্ছ লৈকে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ট্ৰেড ৱাইজ ভেকেন্সি বিলাক ভাগ কৰি দিয়া হৈছে। কোনটো পদৰ বাবে কিমানটাকৈ পদ খালী হৈ আছে। ভিডিঅ'টো স্কিপ কৰি লিষ্টখন এবাৰ চাই ল'ব কোনটো পোষ্টৰ বাবে কিমানটাকৈ পোষ্ট খালী হৈ আছে। টোটেল পদৰ সংখ্যা হল 1380টা। এই 1380টাৰ ভিতৰত আমাৰ অসমৰ বাবে আছে 57টা। এই পদবিলাকত এপ্লাই কৰাৰ বাবে তোমালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব। কিছুমান পোষ্টৰ বাবে নৰ্মেলি মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু কিছুমান পোষ্টৰ বাবে তোমালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। প্ৰথম পোষ্টটোৰ বাবে তোমালোকৰ মেট্ৰিক পাছ থাকিব লাগিব আৰু লগতে থাকিব লাগিব ডিপ্ল'মা চাৰ্টিফিকেট চিভিল ইঞ্জিনিয়াৰিঙত। 2 নম্বৰ পদটো হ'ল ক্লাৰ্ক। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে হাই ছেকেণ্ডাৰী পাছ। তোমালোকৰ কম্পিউটাৰ স্কিল টেষ্ট লোৱা হ'ব। ইংলিছত টাইপিং কৰিব জানিব লাগিব 35 ৱাৰ্ড পাৰ মিনিটৰ ভিতৰত, নাইবা হিন্দীত টাইপিং কৰিব জানিব লাগিব 30 ৱাৰ্ড পাৰ মিনিট। নেক্সট ট্ৰেড আৰ মোৰ ৰেয়াৰ ফৰ মেল কেণ্ডিডেটছ অনলি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে 10 পাছ। নেক্সট লেবৰেটৰী এছিষ্টেণ্ট ফৰ মেল কেণ্ডিডেটছ অনলি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে মেট্ৰিক পাছ। মেট্ৰিকত এইকেইটা ছাবজেক্ট থাকিব লাগিব ইংলিছ, মেথছ, ছায়েন্স এণ্ড বায়'লজি। তাৰ পিছৰ পোষ্ট হ'ল ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট ফৰ মেল কেণ্ডিডেট অনলি। এডুকেশ্যনেল কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী পাছ আৰু 2 ইয়াৰ্ছ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব ভেটেনাৰী ছায়েন্সত আৰু লগতে 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ভেটেনাৰীত কাম কৰাৰ। নেক্সট পোষ্টটো হ'ল আয়া ফৰ ফিমেল কেণ্ডিডেটৰ বাবে হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ। নেক্সট পোষ্টটো হ'ল ৱাশ্বাৰ মেন। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ আৰু এই পদবিলাকত এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ল 20/7/2022। আজিৰ বাবে এইখিনিয়ে তোমালোকৰ বাবে এখন ভিডিঅ' আগবঢ়ালো। নেক্সট এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।